যে মৰ্মান্তিক ঘটনা CITৰ এগৰাকী ছাত্ৰ সেই ছাত্ৰয়ে যোৱাকালি গৌৰাং নৈত গা ধুবলৈ গৈ পেলাই খলিল সমাধি ঘটা বুলি আমি গম পাইছোঁ। ইয়াৰ আগতে চেণ্ট এনছ কলেজত আন এগৰাকী ছাত্ৰ তেওঁ খলিল সমাধি ঘটিছে। তো এইবিলাক ঘটনাই আমাক আঘাত দিয়ে আৰু সমগ্ৰ এই যি ঘটনাক আমি পৰ্যবেক্ষণ কৰি পেলাই আমি গম পাইছোঁ যে আমাৰ এই শিক্ষা অনুষ্ঠানবিলাকৰ হোষ্টেলৰ ল'ৰা ছোৱালীয়ে গৌৰাং নদীত গা ধুবলৈ যায় আৰু লগৰীয়াৰ লগত ফুৰিবলৈ যায়। ইয়াৰ পিছত নিচাযুক্ত সামগ্ৰী বা কিবা নহয় কিবা এটা তেওঁলোকে সেৱন কৰি পেলাই এটা মানে অচেতন মানে অৱস্থাত গা ধুবলৈ যায় আৰু ইয়াৰ কাৰণে খলিল সমাধি ঘটা বুলি আমাৰ বিভিন্ন মহলৰ পৰা আমাৰ তাত তথ্য আহিছে। তো ইয়াৰ কাৰণে অনাগত দিনত যি মানে খিনি অনুষ্ঠান শৈক্ষিক অনুষ্ঠান শিক্ষা অনুষ্ঠান বা হোষ্টেল আছে তেওঁলোকে কঠোৰ হোৱা উচিত, শিক্ষা অনুষ্ঠানখিনি কঠোৰ হোৱা উচিত আৰু কোনো ছাত্ৰ ছাত্ৰী যাতে গৌৰাঙত গা ধুবলৈ নাযায় তাৰ কাৰণেও আমি ৰাইজক সচেতন কৰিম, গাৰ্জেনক সচেতন কৰিম আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা গৌৰাং নদীত গা ধুবলৈ যাই পেলাই মানে নিচা সেৱন কৰা আৰু মানে নিচা লৈ পেলাই গা ধুবলৈ গৈ খলিল সমাধি ঘটা এই ক্ষেত্ৰত আমি কঠোৰ হাতেৰে আমি দমন কৰিবলৈ আমি বাধ্য হ'ম বুলি আমি ঘোষণা কৰিছোঁ।